হেল্ল' বন্ধুসকল, মই বিশ্ব আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে আমি আমাৰ ইউটিউবৰ ভিডিঅ'ত যদি কোনোবা এটা গান ইউজ কৰোঁ, নন কপিৰাইট ছং যদি ইউজ কৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াত কপিৰাইট ক্লেইম নহ'লে বা কপিৰাইট ষ্ট্ৰাইক লাগে। আৰু আপোনালোকৰ বহুতৰ ভিডিঅ'ত চাগে কপিৰাইট ক্লেইম লাগি আছে। তেনেহ'লে মোৰ আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম আপোনালোকে কেনেকৈ সেই কপিৰাইট ক্লেইমটো নিজৰ ভিডিঅ'ৰ পৰা অঁতাব পাৰিব। তেন্তে আহক ভিডিঅ'টো একেলগে চাই থাকিব। তেন্তে বন্ধুসকল, আপোনালোকে যদি নিজৰ ভিডিঅ'ৰ পৰা কপিৰাইট ক্লেইম আঁতৰাব বিচাৰে, তেনেহ'লে আপোনালোকে নিজৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অন কৰিব। অন কৰি তাত ইউটিউবটো অন কৰি ল'ব। ইউটিউবটো অন হোৱাৰ লগে লগে আপোনালোকে ডেস্কটপ মোড অপশ্যনটো ক্লিক কৰি ল'ব। আপোনালোকে ছাইডতে পাই যাব, ওপৰৰ থ্ৰী ডটত ক্লিক কৰিলে। তাৰপিছত আপোনালোকে ডেস্কটপ মোড অপশ্যনটো ক্লিক কৰি ল'ব। তাৰপিছত আপোনালোকে সোঁফালে ওপৰত থকা আপোনাৰ ইউটিউবৰ লগোটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত তলত দেখিবলৈ পাব ইয়াৰ চেনেল বুলি অপশ্যন এটা আছে, আৰু আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ চেনেলটো অন হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত নীলা কালাৰত আছে ইউটিউব ষ্টুডিঅ', সেই ষ্টুডিঅ'ত ক্লিক কৰিব। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকৰ চেনেলৰ কিছুমান তথ্য আহি পৰিব। এইখিনি আমাক নালাগে। আপোনালোকে বাওঁফালে থকা ভিডিঅ'ছ অপশ্যনটোত ক্লিক কৰিব। ভিডিঅ'ছ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিমান ভিডিঅ' আপলোড কৰিছে সেই গোটেইবোৰ ভিডিঅ' ইয়াত তলত আহি পৰিব। তাৰপিছত ইয়াত আপোনালোকে ভিডিঅ' এডিট কৰিব পাৰিব বা থাম্বনেইল চেঞ্জ কৰিব পাৰিব, কিবাকিবি কৰিব পাৰিব বহুতো কাম। তাৰপিছত আপোনালোকে ভিডিঅ'ৰ ওপৰত থকা ফিল্টাৰ অপশ্যনটোত ক্লিক কৰিব। ফিল্টাৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত ওপৰত দেখিবলৈ পাব কপিৰাইট ক্লেইমছ, ডিছক্ৰিপশ্যন মেড ফৰ কিডছ, টাইটেল। আমাক এইবোৰ নালাগে, আমাক কপিৰাইট ক্লেইম লাগে। সেইকাৰণে আমি কপিৰাইট ক্লেইমটো ক্লিক কৰি দিম। কপিৰাইট ক্লেইমছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিকেইটা ভিডিঅ'ত কপিৰাইট ক্লেইম লাগি আছে সেই ভিডিঅ'কেইটাত অট'মেটিক আহি যাব। মোৰ এটা ভিডিঅ'ত লাগি আছে, সেইকাৰণে এই ভিডিঅ'টো আহিছে গুগল আৰ্থ ডাউনলোড এণ্ড ইনষ্টলত। তাৰপিছত আপোনালোকে ভিডিঅ'টো অহাৰ পিছত আপোনালোকে সোঁ চাইডে চাব কপিৰাইট ক্লেইম অপশ্যনটো পাব। তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত চি ডিটেইলছত ক্লিক কৰিব। চি ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ পেজ এটা অন হৈ যাব। তাৰপিছত আপোনালোকে আকৌ তলফালে স্ক্ৰল কৰিব। ইয়াত আপোনালোকৰ কিছুমান তথ্য দিয়া আছে ভিডিঅ'টোৰ বাহিৰে, যে ইয়াত কোৱা হৈছে নট এফেক্ট ফৰ ইয়ৰ চেনেল। তাৰমানে আপোনালোকৰ কপিৰাইট ক্লেইম লাগি থাকিলেও আপোনালোকৰ চেনেলটো কোনো এফেক্ট নকৰে। হ'লেও যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে, ইয়াৰ পৰা চেঞ্জ কৰিবলৈ অপশ্যন দিয়া আছে। তাৰপিছত আপোনালোকে তলফালে গৈ চাব পাৰিব আপোনাৰ কোনডোখৰ সময়ত আপোনালোকৰ কপিৰাইট লাগি আছে। মোৰ ইয়াত 1.4ৰ পৰা 2.9লৈকে কপিৰাইট ক্লেইম লাগি আছে। ইয়াৰ পৰা আপোনালোকে প্লে' কৰিও চাব পাৰে। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকে ওপৰত একশ্যন অপশ্যনটো পাব। তাৰ তলতে আছে চিলেক্ট একশ্যন, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দিয়া আছে ইয়াত আপোনালোকে তিনিটা অপশ্যন দেখিবলৈ পাব, ট্ৰাইম আউট, ছিগমেণ্ট, তাৰপিছত আছে আপোনালোকৰ ৰিপ্লেচ ছং আৰু মিউট ছং। আপোনালোকে তিনিটাৰ ভিতৰত যিকোনো এটা অপশ্যন ল'ব পাৰে। ৰিপ্লেচ ছঙত ক্লিক কৰিলে আপোনালোকৰ সেই গানডোখৰ ঠাইত আপোনালোকৰ নতুন গান এটা ৰিপ্লেচ কৰি দিয়া হ'ব, আৰু মিউট অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ সেই জেগাডোখৰ বা সেই সময়ডোখৰ, মোৰ ইয়াত আছে 1.4ৰ পৰা 2.9লৈকে মিউট, তাৰমানে একো মাত নাথাকিব তাত। মই মিউট অপশ্যনটোৱে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ দেখুৱাব। তাৰপিছত একশ্যন মিউট ছং হৈ গ'ল। তাৰপিছত ইয়াত আছে যে মিউট অল চাউণ্ড হুৱেন ছং প্লে'। তাৰপিছত অপশ্যনটো আছে মিউট ছং অনলি বিটা। আপোনালোকে যিকোনো এটা অপশ্যন ইয়াত ক্লিক কৰি কণ্টিনিউ কৰি দিব পাৰে। আপোনালোকে তলৰ অপশ্যনটো ক্লিক কৰিব পাৰে বা ওপৰৰ অপশ্যনটো ক্লিক কৰিব পাৰে। তাৰপিছত ইয়াত কণ্টিনিউ কৰি দিব। তাৰপিছত ইয়াত মিউটত ক্লিক কৰি দিব। তাৰপৰা ইয়াত প্ৰচেছিং হ'ব অলপ। প্ৰচেছিং হৈ থকাৰ পিছত আপোনালোকে ইয়াত পেজটো কাটি দিব। কাটি দিয়াৰ পিছত ইয়াত আকৌ এবাৰ স্ক্ৰল হ'ব। তাৰপিছত আপোনাৰ ভিডিঅ'টোত যোনডোখৰ কপিৰাইট ক্লেইম লাগি আছিলে সেইডোখৰ ইয়াৰ পৰা আঁতৰি যাব।
তেন্তে বন্ধুসকল আপোনালোকে এনেকৈ নিজৰ ভিডিঅ'ৰ পৰা যদি কপিৰাইট ক্লেইম আঁতৰাব বিচাৰে আপোনালোকে এনেধৰণে কপিৰাইট ক্লেইম আঁতৰাব পাৰিব আৰু তাত নতুন গান বা মিউট অপশ্যনটো অন কৰি থ'ব পাৰিব। তেন্তে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিল নিশ্চয় লাইক কমেণ্ট আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।